হাই ফ্ৰেণ্ডছ, কি খবৰ? মই এতিয়া আহি পালোহি গণেশগুৰি মানে দাদাৰ ঘৰ আছে। দাদাৰ ঘৰলৈ আহিছোঁ, ভাত খাবলৈ মাতিছে। দাদাই গাঁৱৰ পৰা নেপালী কাটন খাচী মাংস আনিছে। বিশেষকৈ আমাৰ গুৱাহাটীতে সেনেকুৱা খাচী মাংস নাপায় আৰু পায় যদিও ক'ৰবাত পায়, মই ইমান নাজানো, কিন্তু মই তেনেকৈ ইয়াতে খাই পোৱা নাই। সেইকাৰণে দাদাৰ কাৰণে মই গুচি আহিলোঁ। দাদাই মই তাৰ লগে লগে ইয়াতে খাম। তাৰপিছতে দাদাহঁতৰ ঘৰখন ভালকৈ দেখাম। বৌক লগ পালোঁ, লগতে আমাৰ টিকলা দুটা আছে, বড়ো ছোৱালীজনী আছে, মোৰজনী সৈতে পূৰা খেলি আছে আৰু মই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ ঘৰতে, কিন্তু মই ঘৰতে কৰা নহ'ল বিশেষ অসুবিধাৰ বাবে। অসুবিধা মানে কি আৰু, মই সেই সময়ত টাইম নাপালোঁ, লৰালৰিকৈ ওলাই গুচি আহিলোঁ। আৰু এতিয়া মই টিকলা দুজনীক দেখাম ৰ'ব। মোৰ ভতিজীজনী আৰু মোৰজনী খেলি আছে। তাই খালি অকল দৰ্জা বন্ধ কৰে। ৰুমত সোমাব, দৰ্জা বন্ধ কৰিব। এইজনী মোৰজনী খালি মোৰ লগত ভিডিঅ' বনাব নাহে দেই। তাই খালি অকল দুষ্ট কৰি থাকে। সেয়া বৌকো দেখাই দিছে। এইজনী বৌ পঢ়াইছে আৰু মোৰ টিকলা ভতিজীজনী এইজনী হাই বুলি কৈ দিয়াচোন। হাই কৈ দিয়া। হাই আমাৰ খুৰী কৈ দিয়া। চেনেলটোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব দেই। আৰু আমি মনে মনে কেতিয়াবা ভিডিঅ' এটা দুটা বনাই দিম দেই। কোৱা ঠিক আছে। তাৰপিছত এতিয়া আহি আছোঁ, দাদাই মাংস বনাই আছে। কেনেকৈ বনাইছে মনে মনে চাম। দাদাক মই ভিডিঅ' কৰিছোঁ বুলি নকওঁ, কাৰণ মই যদি ভিডিঅ' কৰিছোঁ বুলি কওঁ দাদাই মোক গালি দিব আৰু মোৰো ভয় লাগে দেই। ঠিক আছে, মনে মনে এইয়া খাচী মাংস মানে এয়া ঘৰতে আধা বনাই দিছে, কাৰণ গাঁৱৰ পৰা আনি দিয়েতো দূৰৰ পৰা। এয়া আলু চালু পিঁয়াজ কিবা কিবি, এয়া তেল গৰম হৈ আছে। মনে মনে দেখাই দিলোঁ। এতিয়া আমি বাহিৰত এবাৰ চাই আহোঁ কি কৰি আছে। মনে মনে মই ভিডিঅ' বনাই আছোঁ, আৰু বিশেষকৈ মই ভিডিঅ'টো বনাইছোঁ হয়, কিন্তু কি হৈছে নাজানো। কেতিয়াও দিম, কি কৰিম। ভালে এটা দিলোঁ বাৰু। 22টামান ছাবস্ক্ৰাইবাৰ হ'ল, আৰু যাতে হয় মই আশা কৰিছোঁ। এইটো এইফালৰ পৰা দাদাহঁতৰ ঘৰটো, দাদাহঁতে ইয়াতে থাকে। মই মাজে মাজে আহি থাকোঁ, মোৰ বহুত ভাল লাগে ইয়াতে আহি। বৌ ভাল। বাকী আৰু মাংস খোৱাৰ পিছত এবাৰ দেখাই দিম, তাৰপিছতে কেনেকুৱা লাগিলে খাইবোৰ সেইটোও জনাই দিম। বাকী আৰু এতিয়া ৰাখিছোঁ, মই আকৌ পিছত ভিডিঅ' কৰিম। এতিয়া মই অকণ ভিতৰলৈ যাওঁগৈ। আৰু এটা কথা, মই ধুনীয়া পুহঁতৰ ঘৰত ফুল আছে, ফুলখিনিও এবাৰ দেখাই দিম বুলি ভাবিছোঁ। সেইকেইখন ফুলেই দিছে, চাওকচোন ইমান ধুনীয়া ফুল, ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? আপোনালোকে চাওক এবাৰ। ময়ো চাইছোঁ, মোৰ ভাল লাগে। মই ভাল লগাৰ কাৰণে এবাৰ ভিডিঅ'কে কৰি অকণমান দেখাই দিওঁ। থকা সময়খিনিনো কি কৰিম কি নকৰিমগৈ, ভিতৰৰ পৰাই দেখাইছোঁ। ঠিক বাহিৰলৈ যোৱা নাই, আৰু এইফালে যাবলৈ ৰাস্তাটো অকণ দূৰত আছে, সেইকাৰণে মই সেইটো চাইডে যোৱা নাই, আৰু ভিতৰৰ পৰা মই দেখাই দিছোঁ এবাৰ। আৰু এতিয়া বহুত টাইম হ'ল, পূৰা 1টা বাজি গ'ল। এতিয়া আমাৰ ভাত ৰেডি হৈছে, আমি এতিয়া খাম। মোৰ বৌজনীয়ে মোবাইলত পূৰা বিজি, চিৰিয়েল চাই আছে দেই। টিকলুজনী ভতিজীজনী দেখিছে না, দুষ্ট কৰি আছে। আৰু মোৰজনীয়ে কি কৰিছে চাওকচোন। 2 বছৰ হোৱাই নাই, কিতাপ পঢ়িবলৈ অকণ শিকিছে, আৰু এটা দুটা জানে। মোবাইল চাই এইজনী পঢ়ি আছে। তাই বৰ দুষ্ট। শুন বল। বল। আৰু আপুল। শুন, এ ফৰ কি? আপুল। বি ফৰ বল। চি ফৰ কি জানানে? চি ফৰ একচুৱেলি তাই এইকেইটা জানে বাৰু, কিন্তু তাই এতিয়া ক'বলৈ বিচৰা নাই, কাৰণ কিতাপখনত বহুত কিবা কিবি মানে এৰ পৰা জেডৰলৈকে LMA গোটেইখিনি হেৰি আছে ন,
গোটেইকেইটা তাই ক'বলৈ দেখি আছে যে সেইকাৰণে তাই ক'বলৈ মানে বিচৰা নাই, সেইকাৰণে নাই কোৱা, কিন্তু তাই এইকেইটা ভালকৈ জানে বাৰু। বাকী আৰু এতিয়া ভাত খাম, ভাত খাই উঠি অকণমান দেৰিকৈ ঘৰলৈ যামগৈ। মোক নিবলৈ আহিব চাগে, নাহিলেও মোৰ কথা নাই বাৰু, মই গাড়ী বুক কৰি হ'লেও গুচি যাম, কিবা এটা কেনেবাকৈ যাম আৰু মুঠতে। আৰু এতিয়া ভাতকেইটা খাই লওঁ। কি বনাইছিলোঁ কি বনালে একচুৱেলি দেখুৱাম। খাই বৈ উঠি মই এইখিনি ভিডিঅ' কৰি থৈছোঁ, মই পিছত মিলাই মেলি আপোনালোকৰ ওচৰত মই একেলগে মিলাই দিম, বা নোৱাৰিলেও বৰ হুৰমুৰ হ'ব পাৰে খাওঁতে, যিহেতু পোৱালি দুজনীৰে দুটা, গতিকে খাওঁতে অকণমান দিগদাৰ হ'ব পাৰে, সেইকাৰণে ইমান সঠিককৈ ক'বও নোৱাৰিম, মই শিকিব পাৰিম নে নাই, হয়তো বেয়াও লাগিব পাৰে মোৰ খাই থাকোঁতে ভিডিঅ' কৰিবলৈ। সেইকাৰণে আজিলৈ ৰাখিছোঁ, বাই বাই, আকৌ লগ পাম। আপোনালোকে ভালে থাকক, মই ভালে আছোঁ, বাকী নমস্কাৰ।